हे एवरीवन মই ৰিম্পি আপোনালোকৰ সকলোকে স্বাগত কৰিছো ৰিম্পিছ কিচেনলৈ। আজি মই ওৰিও বিস্কুটৰ এটা কেকৰ ৰেচিপি লৈ আহিছো। খুব সিম্পল ভাবে এই কেকৰ ৰেচিপিটো মই বনাইছো আৰু কেকটো চাওক আপোনালোকে মই কাটি দেখাইছো কিমান সফট হৈছে আৰু খাবলৈও এটো বহুত ভাল হয়। এই ওৰিও বিস্কুটৰ ৰেচিপিটো বাবে মই এটা ডাঙৰ ওৰিও বিস্কুটৰ পেকেট আৰু সৰু দুটা 10 টকীয়া পেকেট লৈছো আৰু মই গাখীৰ লৈছো ইয়াত ঠাণ্ডা কৰি লোৱা চেনিৰ পাউডাৰ লৈছো মই 2 চামুচ ইনো পেকেট এটা লৈছো। এতিয়া মই ওৰিও বিস্কুট কেটা উলিয়াই লৈছো। উলিয়াই লৈ মই এই দৰে হাতেৰে টুকুৰা টুকুৰা কৰি লৈছো। গুটেখিনি বিস্কুট মই এদৰে ভাঙি লৈছো। এতিয়া মই মিক্সিং জাৰ এটাত বিস্কুটখিনি লৈ লৈছো। এতিয়া মই এইখিনি ভালদৰে গুৰি কৰি লম। গুৰি কৰি হোৱাৰ পিছত তাত মই পাউডাৰ চেনিটো মিহলাই লৈছো 2 চামুচ পাউডাৰ চেনি। তাৰ লগতে মই গাখীৰখিনিও মিলাই লৈছো। গাখীৰ মই গুটেখিনি একেলগে দিয়া নাই অলপ অলপকে দি লৈছো। বেটাৰটো এদৰে হ'ব লাগিব, বেছি পাতলাও হ'ব নোৱাৰিব, বেছি ডাঠো হ'ব নালাগিব। এতিয়া মই বেটাৰটো এবাৰ মিলাই লৈছো ভালদৰে। এতিয়া মই কুকাৰ এটা গৰম কৰি লৈছো যত মই কেকটো বনাম। তাত মই নিমখ দি লৈছো। এই নিমখখিনি মোৰ পুৰণা হয়। এই নিমখখিনি আপোনারা কেবাবাৰো বনাব পাৰিব ভালকে ৰাখি থলে। তে মই নিমখখিনি ভালদৰে মিলাই লৈছো। মিলাই মই ওপৰত ঢাকনখন ৰাখি 10 মিনিট গৰম হ'ব দিছো। এফালে মই কেকৰ টিনটো মই গ্ৰীজ কৰি লৈছো অইল গ্ৰীজ কৰাৰ পিছত মই তাত বাটাৰ পেপাৰ এটা দি লৈছো। বাটাৰ পেপাৰটো অপচনেল হয়। বাটাৰ পেপাৰ নাথাকিলে আপোনালোকে ময়দা ভালকে ওপৰৰ পৰা ছটিয়াই ল'ব। এতিয়া মই বাটাৰ পেপাৰটোৰ ওপৰত আকৌ এবাৰ অইল গ্ৰীজ কৰি লৈছো। এতিয়া মই কেকৰ বেটাৰটোত ইনো পেকেটটোৰ ইনোখিনি দি লৈছো। ইনোখিনি দিয়াৰ পিছত তাত মই অলপ গাখীৰ দি লৈছো ওপৰৰ পৰা। এয়াছক ইনোখিনি ফুলি গল। এতিয়া মই কেকৰ বেটাৰটোৰ লগত ভালদৰে মিলাই লৈছো। ইনোখিনি দিয়াৰ পিছত আমাৰ কেকৰ বেটাৰটো ফুলি ডাবল হৈ যাব আৰু ইনোখিনি দিয়াৰ পিছত বেছি সময় থৈ নিদিব, লগে লগে কেকটো বনাব লাগিব। দৰে ভালকে মই মিলাই লৈছো। সব ফুলি ডাবল হৈ গল কেকৰ বেটাৰটো আমাৰ। এতিয়া মই কেক টিনটোত ঢালি লৈছো বেটাৰখিনি যেটো মই অইল গ্ৰীজ কৰি লৈছিলো। তাৰ পিছত মই দৰে 2-3 বাৰ টেপ কৰি লৈছো ভালদৰে। এতিয়া মই কুকাৰত যেটো গৰম কৰি লৈছিলো তাত মই ষ্টেণ্ড এডাল বহুৱাই লৈছো। ষ্টেণ্ডডাল বহুৱাই তাত মই কেকৰ বাটিটো দি লম। তো গৰম হৈ থাকিব, সাৱধানে দি ল'ব। দি মই কুকাৰটো ঢাকনা লগাই দিছো 45 মিনিটৰ বাবে। 45 মিনিট হৈ গল। মই এবাৰ চেক কৰি লওঁ মোৰ কেকটো হৈছে নে নাই। মই এদৰে চাকু এখন সুমুৱাই চাইছো। কেকটো এয়াছক চাকুখন পুৰা ক্লিন আহিছে, তাৰ মানে আমাৰ কেকটো পাৰফেক্ট হৈ গল। চাকুখন এদৰে ক্লিন আহিব লাগিব। যদি ক্লিন নাহে লাগি আহে তেতিয়াহলে 10 মিনিট সময় আকৌ ৰাখি ল'ব। তো লো ফ্লেমত বনাব। এয়া কেকটো মই ঠাণ্ডা কৰি লৈছো ভালদৰে। এতিয়া মই চাকু এখনেৰে সাইড কিটা এদৰে কাটি লৈছো। এতিয়া মই কেকৰ বাটিটোৰ ওপৰত এদৰে প্লেট এখন দি লৈছো। প্লেটখন দি মই এদৰে লুটিয়াই দিছো আৰু ওপৰৰ পৰা এদৰে টেপ কৰি দিয়াৰ লগে লগে কেকটো আমাৰ ধুনীয়াকৈ ওলাই আহিব। এয়াছক কেকটো কি ধুনীয়াকৈ ওলাই আহিছে। দেখিছে কিমান সহজতে কেকৰ ৰেচিপিটো বনাই ল'ব পাৰি আৰু কেকটো বহুত সফ্টো হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।